Hey दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो गाइस এই ৰবা চাব লাগিব। তো গাইস গাড়ীখন কিবা হৈছে চাগে, চাব লাগিব ৰব। আৰে চাবিল নে কি হ'ল এতিয়া বৰ্তমান? মুখেৰে বান্ধ দিব লাগিব গাড়ীখন, হাৱা চাকা নাই নেকি? নাই, হাৱা নাই, গ'ল দি চাপোজ চাকাখন মুখেৰে বান্ধিব লাগিব। বলা বলা দি মুখেৰে দি আৰু মুখেৰে দিব নোৱাৰি। এইটা মুখেৰে কেনেকৈ দিম এইখন চাহ তো আগৰ ভালকে। মুখে কেনেকৈ দিম মালটো, শুন মানে কেনেকৈ দিম মালটো, মুখে কেনেকৈ দিম? বলা বলা পিছতকে দোকানত যাই ভালকে পাম দিম। বলা বলা গাড়ী চলোৱা পাছতকে চাম ৰবা গাড়ী যাইকে বৰ্তমান মুখেৰে পাম দিব লাগিব। পাম দিব আজি আমি যাইছো এটা বহি কিতাপ কিনিবৰ কাৰণে মাৰ্কেটত সোণাপুৰ মাৰ্কেট যাই গাইছ। আজি মাৰ্কেটত যাই মানে গোটেই মানুহৰ ওচৰত ভিডিঅ' বনাম ভাবিছো আজি আমি। চাম আৰু আজি মাৰ্কেটটো অলপ চাই আহোঁ গাইছ। ইমান দিন কেইটা এক্সাম গ'ল, এনেকুৱা লাগিলে যেনেকৈ মানে ঘৰৰ ওলোৱাই নাই। এই লগত দুজন এটাৰ লগত ওলালোঁ আজি। তো ওলাৰ পিছত গাড়ী পামো নাই, মুখেৰে পাম দিব লগা হৈছে মোৰ এতিয়া। মুখেৰে পাম নিদিওঁ বৰ্তমান, টেংকিৰে পাম দিব লাগিব চাগে যাওঁতে। অলপ আপোনালোকে চাব ভিডিঅ'খিনি হা। আৰু মোৰ ভিডিঅ' ডিজাইনখিনি ভিডিঅ' আমি ভাল বনাওঁ, কিন্তু ফকতীয়া ভিডিঅ' বনালে ভালকৈ ভিউজ যায়, আৰু ভাল বনালে ভালকৈ ভিউজে নাযায়। আজিকালি মানে গোটেই ছ'চিয়েল মিডিয়াৰ আজিকালি ইনষ্টাগ্ৰাম ফেচবুক যিমানখিনি কওঁ গোটেইখিনি গাইজ পইচা কমোৱা এপ হয়। কিন্তু আপোনালোকে যিখিনি কাম কৰক গেৰেণ্টি পইচা কমাব কিন্তু। আৰু আজিকালিতো ফেচবুকতো পুৰা চেঞ্জ হৈ গৈছে, ফেচবুকে নাই এতিয়া। ব'লক গাইজ মাৰ্কেট লগ হ'ব আপোনালোকৰ লগত, ঠিক আছে? ব'লক আমি এতিয়া বৰ্তমান মাৰ্কেট এণ্ট্ৰি কৰি আছোঁ। মাৰ্কেট পালোঁ ছোৱালী তোৱালী চাই আছো। ছোৱালী চাওঁ ছোৱালী মই না বেষ্ট ছোৱালী বিচাৰিব লাগে। কোনোবা ইনষ্টাগ্ৰাম চাব লাগিব ন, ছোৱালী বেষ্ট ছোৱালী পাওঁ না আমি, তেতিয়া আমি তোৰ কাৰণে এপ্লাই কৰিব লাগিব। তোৰ কাৰণে বেছিকৈ ছোৱালী চাব লাগিব আমি, কমপ্লিট কৰি দিম। আমি তোৰ কাৰণে ছোৱালী চাব লাগে গাইজ, কমপ্লিট আপোনালোকে। বিয়া পাতিলে এই গাইজ চাইকেল বিয়া পাতিব বোলে। বিয়া পাতিলে ভাল হ'ব, তোৰ বিয়া পাতা সোমাই গ'ল তোতে। না আগতে স্কৰ্পিঅ জাগাই এই স্কৰ্পিঅ জাগাই নিদিয়া মাজা মই নিদিব ঘৰত মানে চাইড কৰা অভাৱ কৰোঁ আৰু কি কৰিম কাৰণে। তো লাইব্ৰেৰীৰ ওচৰত যায় এতিয়া বৰ্তমান যাই আছোঁ। এতিয়া লাইব্ৰেৰীটো লাইব্ৰেৰীৰ পৰা আমি বুকখন আকৌ কিতাপ কৰিব লাগিব গাইজ। বুকখন নাপালে বহুত দিগদাৰ হ'ব। কালি এক্সাম আছে, কালি এক্সাম আমি ঘূৰি আছোঁ। এতিয়া কিতাপে নাই। পঢ়াৰ ইয়াৰ কিতাপে নাই। তো তেনেকৈ পঢ় এনেকুৱা মানে বহুত মজা লাগে। ইণ্টেলিজেণ্ট আৰু নাই, মোৰ নিচিনা ইণ্টেলিজেণ্ট নাই আৰু। ইয়াৰ নিচে ইণ্টেলিজেণ্ট না ইয়াৰ নিচে ইণ্টেলিজেণ্ট কোনে আছে কমেণ্ট ছেকশ্যনত জনাব মোক। কোনোবা আছে ইয়াৰ নিচে ইণ্টেলিজেণ্ট বয়। এই লগা দিলা না ট্ৰাফিক, আমাৰ গাড়ী ট্ৰাফিক লাগিলে ভাল হ'ব। আমাৰ আজিকালি সোণাপুৰত ট্ৰাফিক লাগে নে? আজি গম পালোঁ। নাই ৰ সোণাপুৰ ট্ৰাফিক লাগে গাইছ না, এনেও ট্ৰাফিক লাগিয়ে থাকে। চাই যাম নাই এইফালে যোৱা বছ। এনেকুৱা টাইপৰ বহুত ক্ৰিটিকেল লাগে আমাৰ। কিন্তু গাইছ এটা বস্তু কি হয় মানে ইয়াৰ কিন্তু গাড়ী চলোৱাৰ বহুত বেয়া গাড়ী চলাই গাইছে। কিয় এই গাড়ী যেতিয়া চলায় তেতিয়া ইয়াৰ এক্সিডেণ্ট হ'ব। এই 100% গাড়ী ইয়াৰ এক্সিডেণ্ট হৈয়ে থাকে। তো গাইছ এবাৰ নহয় দুবাৰ 4বাৰ গাড়ী এক্সিডেণ্ট হৈছে। থ'ব চালা তব হাত পাওঁ চুলি ল'ব তাৰপিছত আৰু ভাল থাকিব। ইয়াৰ হাৰ্ট টেবৰ এনেকৈ নাটক গাইছে, ইয়াৰ মানে কোনো লাভ নাই আৰু। যেতিয়া এক্সিডেণ্ট হয় হাৰ্ট টেবৰ এক্সিডেণ্ট কৰি ই মানে হাত চুলিব ইয়াৰ। চিৰি উঠি ওপৰলৈ উঠি আহিলোঁ। ওপৰ উঠি আহি গ'লোঁ সিহঁতে লাইব্ৰেৰী। তো ইয়াতে সোণাপুৰ লাইব্ৰেৰী আছে, তোমাৰ লগৰটো আছে। তো লগৰ আহিলোঁ আছে না আছে। লোৱা হৈ গ'ল বেগত বস্তু বঢ়া গ'ল ঘূৰি আছোঁ। আমি এনেকৈ বেয়া হৈছে অৱস্থা মানে গ'ল আপোনাৰ 30 rupees তেল ভৰাব। 30 rupees তেল 10 টকা দিবি 40 টকা 50 টকা মোৰ পৰা লৈ ল'বি। যাই খুৱাই দিলে বেৰা খুৱাই দিবি। কাটাৰ বনাই দেখালোঁ খালি কাটাৰ উঠিলে ভাল হ'ব না। চিৰি উঠি